বাছ মোৰ ছোৱালী বাছ কৰিছে মোৰ ছোৱালী বাছ কৰিছে খাই দিয়ে পেলাই দিয়ে হ'লে পেলাই দিয়ে মোৰ হাতটোৱে বিষাই যায় তোমাক লৈ লৈ বৰ গধুৰ হ'লা দেই হা ছোৱালী ছোৱালী ডাঙৰ হৈ আহিছে যে গধুৰ হৈ গ'ল ন এইখন ডাক্তৰ মজা আইনা ইয়াত চাইছা কেমেৰাত চাইছা মজা অঁ এই তাতটো দেখিছা এই সন্মুখৰ তাতটো দেখিছা তোমাৰ এই তাতটো অঁ এইটো খাই পেলাই লিখি যাব পোকে আকৌ খাব পোকে তোমাৰ আইচক্ৰীম খাবলৈ নোৱাৰিব আইচক্ৰীম খাবলৈ নোৱাৰিব দাঁতকে খাই পেলাব দাঁতটো যে খাই পেলাব দাঁতটো নাইকিয়া হ'লে তুমি কেনেকৈ চুবাবা আইচক্ৰীম কেনেকৈ চুবাবা চাওঁ চাওঁ দাঁতটো দেখাই দিয়া খাই পেলালে যোৱা দাঁতটো সিটো চাইডে মজা সিটো চাইডে দাঁতকেইটা এইফালে দাঁতকেইটা মজা বাজাল এনেকৈ লোৱা এনেকৈ লোৱা সিফালে মজা এই ভিতৰত সেইটো নহয়ও অঁ সেই দাঁতকেইটা অঁ সেইকেইটা দাঁত ইফালে আৰু সেইটো চাইডে মজা অঁ সেইটো চাইডে মজা হ'ল গিলি নাচায় পেলাই দি গিলি থয় আকৌ কলকেট খাবা হ'ল অঁ আইচক্ৰীমো খাব নোৱাৰিবা তাতটো পোকে খালে কি হ'ব খোলা ইডাল খোলা এইফালে উল্টা খাই দিব দিয়া মুখতে লগাব কি ধুনীয়া লাগিছে একো নকয় ন ৱেডাৰবিলাক ভাল যে ধুনীয়া হয় একদম কি বিট বুলি কয় অঁ এইটো লোকেল নিচিনা অসমত লাগিছে একো নহয় মৰম কৰি দিয়া ভয় খোৱা আচলতে আজি বৰষুণ হ'ব নালাগে ক'ব গৰমৰ মাহকেইটা গেল জুন জুলাই না এতিয়া আছে অলপমান সময় আৰু আগষ্ট মাহটো থাকিবই আৰু তাৰপিছত আকৌ এতিয়াতো ঠাণ্ডা পৰি গ'ল এই কালি পৰি গৈছে আৰু এতিয়া আৰু ইয়াত ন এতিয়া আৰু নাহে অঁ দিনৰ ভিতৰত হ'ব অলপমান বাছ ৰাতি নাপায় ৰাতি কাপোৰ আহিছোঁ মানে বহুত দিনমান আহোঁ যে আকৌ মানে ৰাস্তা খেলি মেলি যায় ৰাস্তা গাড়ী লৈ অকণ অসুবিধা একদম মানে তাৰ লগতো আছে তাৰ লগতো মোক কৈ দিয়াচোন ৰ'বা ঐ মুখখন ফপৰীয়া হৈ যাব লাগিছেনে দিয়াচোন মুখখন কেপ কৰি দিয়া হৈ গ'ল ওচৰত ল'ব লাগিব তেতিয়াহে এতিয়া আমি আকৌ যাব ওলাইছোঁ ইয়াৰ পৰা আমি চেৰাপুঞ্জী যাম মেপৰ বৰ দিগদাৰ ৰাস্তাবোৰ ভালকৈ চিনি নাপাওঁ গুগল মেপ চাই যাব লগা হয় ৰাস্তাবোৰ বৰ ওখ চাপৰ বৰ অসুবিধা হয় নতুন মানুহৰ কাৰণে বহুত অসুবিধা চিধা কৰা এয়া লাগি যাব এতিয়া আমি যাত্ৰা আৰম্ভ কৰি এতিয়া গুগল মেপ খুলিব লাগিব এতিয়া অঁ আমি ছোৱালী ক'ত যাম ব্লগ বনাবলৈ বিচৰা কিন্তু লাজ কয় কি কথা মানে তেনেকৈ হ'লে নহ'ব দেই
লাজুকা ব্লগৰ নাম দিব লাগিব ৰবা তো বহুত লাজ কৰোঁ শ্বিলংখন চাওঁ পাহাৰৰ ওপৰৰ পৰা উঠা আপোনালোকে অকণমান অপেক্ষা কৰিব লাগিব এতিয়া মোৰ মিছেজক এতিয়া ফটো উঠাব লাগিব তাইক ফটো উঠাই লওঁ তাৰপিছত বলক ৰাইজ বলক টাইম হৈ গ'ল টাইম আপ কল লোৱা অৱস্থাই নাইচোন লেটেকু খাবা জানো কল দুটামান লৈ লোৱা কল দুটামান খাওঁ কিমান দাম है इसका 25 টকা কলে একটু লৈ লওক খাম দিয়া ভাল বেয়া নহয় খালি বাকলটোহে তেনেকুৱা লাগিছে বাকলটোহে তেনেকুৱা লাগিছে ভালেই হ'ব দিয়া ৰাতিপুৱা খাবলৈ লৈ লৈছোঁ এইফালে এলিফেণ্ট ফল যায় আমি এতিয়া যাম চেৰাপুঞ্জী কালি এলিফেণ্ট ফল আহিলোঁ চেৰাপুঞ্জী যাম আমি খাবৰ কাৰণে ৰখিছোহি ইয়াতে আমি কিবা এটা খাই লওঁ ধুনু কি খাবা এটা কোৱা দীক্ষিত কি খাবা বাটত খাবলৈ পপকৰ্ণ লৈছোঁ তুমি কি লৈছা গাইস মোক এবাৰ দিয়াচোন ল'বলৈ হেল্ল' গাইস দীক্ষিত হাই কৰি দিয়া আমি এতিয়া খাই বৈ ওলাইছোঁ যাবলৈ আমি ক'ত যাম আমি এতিয়া চেৰাপুঞ্জী যাম চাবলৈ আমি বহুত এক্সাইটেড হৈ আছোঁ চাবলৈ আপোনালোকে ভিডিঅ'টো গতিকে চাই আমাৰ লগত আপোনালোকো গৈ থাকক লেটছ গো মেঘে মাজে মাজে আমি ঘূৰি আছোঁ চেৰাপুঞ্জীলৈ গৈ আছোঁ মেঘে মাজে মাজে মোৰতো ভাল লাগিছে মই বহুতবাৰ আহিছোঁ তোমাক এবাৰ মই এনেকুৱা ভিউ দেখা নাই যোৱাবাৰ আহিছিলোঁ কিন্তু দেখা নাছিলোঁ চাওক তলৰ ভিউটো চাওক একোৱে দেখা নাপায় যোৱাবাৰ আনিলোঁ বেচেৰিক বৰষুণ চৰষুণ একো নাপালে ডাৱৰ চাই একো দেখা নাপালে এবাৰ দেখা পাইছে মনটো ভাল জোৰ কৰি অনা হৈছে এই পালোহি আমি মই এতিয়া ড্ৰাইভিং ছিটৰ পৰা উঠি বৰ্তমান এতিয়া ড্ৰাইভাৰ ছিটত বহিছোঁ আমি পাৰিম এতিয়া চেৰাপুঞ্জীতে আছোঁ এতিয়া গৈ আছোঁ 7 ছিষ্টাৰ ফল চাবলৈ চেৰাপুঞ্জীতে যিখিনি জেগা আছে ওচৰে পাঁজৰে সেইখিনি গোটেইখিনি চাম চাই মেলি গৈ যাম ধুনীয়াকৈ এইকেইজনী ভণ্টি কিনি আনিলোঁ এটাই খালি কম্বল লৈ শুবহে আহিছে ইয়াত তাৰপিছত ঠাণ্ডা ফিল্ডত ল'বাইতো আহিব লাগে আহিছোঁ ইয়ালৈ এইফালে যায় নেকি সোমাই এই ফুটবলটো কিনাৰে সোমাই যাব লাগে মোৰ মন আছে লেণ্ডমাৰ্ক অঁ এইটো হ'ল লেণ্ডমাৰ্ক সেইটো বিচাৰিলে গম পাম আৰু চেৰাপুঞ্জী পাইছোহি ইক' পাৰ্ক পাম এতিয়া পাৰিছোঁ ন ব্লগ কৰিবলৈ লাজুকা ব্লগ আৰু ৰখা স্পীডত নাযাব কোনফালে যায় হা এইফালে 7 ছিষ্টাৰ ভিউ পইণ্টটো আছে নেকি ইক' পাৰ্কখন সেইফালে আছিল নেকি মোক সম্ভৱ এইফালে যায় নেকি এই কি আছিলে এখন কি লিখা তোমাৰ মনত আছে ন অলপ চলপ শুনা অঁ 7 ছিষ্টাৰ ফল চাবলৈ আহিলোঁ কিন্তু দেখা নাপাম
এইটো চাইডে আছে ছেভেন ছিষ্টাৰ ফল, কিন্তু এতিয়া দেখা পোৱা নাযাব, গোটেইখন ডাৱৰ হৈ আছে। ছেভেন ছিষ্টাৰ ফল চাব আহিলোঁ, মেঘালয় আহিলোঁ। আগতেতো ভালকৈ দেখিছোঁ, কিন্তু এইবাৰ আহিছিলোঁ চাবলৈ। মইতো চালোঁ বাৰু, কিন্তু ফেমিলি লৈ আহিছিলোঁ, তেওঁলোকে দেখা নাছিলে ডাৱৰ এই এনেকুৱা চিটুৱেশ্যন দেখা পোৱা নাই। ত' এইবাৰ লৈ আহিলোঁ চাবলৈ কাৰণে তেওঁলোকক, কিন্তু ছেভেন ছিষ্টাৰ একো দেখা নাপায় আৰু ফল, খালি সেই ডাৱৰখিনিয়ে চাবলৈ। কপাল বেয়া আছিলে, এইবাৰ কপাল বেয়া, এইবাৰ বেছি কপাল বেয়া। কি উঠাই আছো নহয়, কিয় চিন্তা কৰি ভিডিঅ' কৰা। যোৱাবাৰ শুকান দেখিলে, এইবাৰ একেবাৰে মানে তোমাক ভালে লাগিছে। মুকলি এই অলপ লাহে লাহে হৈছে চাওক তললৈকে, চাওক মানে ভিন্ন এইখিনি চোৱাহি না। 12 কিলোমিটাৰমান গ'লে আৰু এটা ভাল ফল আছে। মই কোৱা নাই তোমাক, এইটো ফলছে চাব, মই দেখাই এইটো ওলাইছে, এইখিনিয়ে কয়, আৰু কোনো বেলেগ নাই। এইখিনি পানী ৰখা ইয়াতে 10 মিনিটমান ৰখা, 10-15 মিনিট কৰিবা বুলি ফুকি দিয়া ডাৱৰখিনি ফুকি দিয়া, ফু মাৰি দিয়া।